হেই শিবু, ঐ শিবু কি হ'ল তোৰ? আৰে শিবু এনেকুৱা আছে যে তই কি হ'ল? ঐ শিবু কোৱা না। আৰু মদ কিয় খাইছে তই? আগতেতো খোৱা নাছিলি, কি হৈছে কোৱাচোন? হয় শিবু। মোৰ বহুত টেনশ্যন, শুনিবি তই। আৰু মদ কিয় খাইছে তই? মোৰ মদ খোৱা কাৰণ আছে। কি কাৰণ কোৱাচোন? গোটেইবোৰ কথা কৈ আছো, আগত বহি ল। দে বহি ল, চাবা লাহেকে দেচোন কোৱা শিবু, গোটেইবোৰ কথা ক। মই কৈ আছো, তই ভালকে শুনি ল। ফাইন হৈছে, ফাইন হৈছে, ফাইন। ঐ দাদা দাদা ঘৰত নাই ৰ'ব। দাদা ঘৰত নাই নেকি? পিছে বেয়া নোপোৱা যদি এটা কথা সুধো নেকি, তোমাৰ নামটো কিনো? মোৰ নাম ৰাখি। ৰাখি নেকি? পিছে আমি গৈ থাকোঁ হা, বেয়া নাপাবা। ঐ ছোৱালীজনী মোৰ বহুত ভাল লাগিছে জান। ভাল লাগিছে যদি কৈ দে। তই ঠিকেই কৈছ, কৈয়ে দিওঁ নেকি? কৈ দে। এই নকওঁ দে এতিয়া, ব'ল। ঐ তই যে ছোৱালীজনীৰ কথা কৈ আছিলি, সেইজনীয়ে নেকি? সেইজনীয়ে দেখোন, এইজনীয়ে। ব'ল আজি অলপ কথা পাতি লওঁ। ব'ল। হাই। হেল্ল'। মোক চিনি পাইছানে? অলপ চিনাকি লাগিছে। অলপ চিনাকি লাগিছে নি? সেইদিনাখন যে দাদাক বিচাৰি গৈছিলোঁ, সেইজনে মই। চিনি পাইছা? এতিয়া পিছে ক'লৈ যোৱা? অলপ ফুৰিবলৈ যাওঁ। ফুৰিবলৈ যোৱা? পিছে তোমাৰ নাম্বাৰটো দিবা নেকি? লোৱা 9864। যাওঁ দিয়া এতিয়া। হ'ব দিয়া। বাই। ল'ৰাটো বহুত ভাল লাগে ন? মোৰো বহুত ভাল লাগে। হ'ব দিয়া, এতিয়া ব'লা। নাই তুমি কাষত তথাপি আছা কোনে। হেল্ল'। কি কৰি আছা? কোননো? মই দিয়া, চিনি পোৱা নাই নেকি? মাতটো চিনাকি লাগিছে। হয় নেকি? ৰাতিপুৱা যে নাম্বাৰটো লৈছিলোঁ, সেইজনে মই। চিনি পাইছোঁ। পিছে কি কৰি আছা এতিয়া? নাই, এনে শুই আছিলোঁ। শুই আছা নেকি? তুমি কি কৰি আছা? মই বহি আছোঁ দিয়া। ভাবিলোঁ এনে তোমালৈ ফোন মাৰোঁ বুলি। ইমান দিনে আপোনাৰ লগত কথা পাতি আছোঁ, কিন্তু আপোনাৰ নামটোৱে নাজানো নহয়। মোৰ নাম শিবু দিয়া। পিছে তোমাৰ লগত মই বহুত টাইম কথা পাতিলোঁ। তোমাক এটা কথা কওঁ যে মই তোমাক বহুত ভাল পাওঁ। কি?
তোমাৰ প্ৰস্তাৱটো ভাবিব লাগিব। হ'ব দিয়া, ৰাতিপুৱা তোমাক ফোন মাৰিম। বাই। নাই তুমি কাষত তথাপিও আছা। হেল্ল', হেল্ল', উঠিলানে নাই? উঠিলোঁ ৰ'বা। পিছে মোৰ কথাটো কি ভাবিলা? উঠিছোঁ মাত্ৰহে, এতিয়াই ভাবিমনে? পিছে মই ভাবিলোঁ মোৰ কথাটো কিবা ভাবিছা নেকি, সেইকাৰণে ৰাতিপুৱা ফোন মাৰিলোঁ। আপুনি যিটো ভাবিছে সেইটোৱে, হ'ব দিয়া। পিছে এতিয়া তুমি অলপ ফ্ৰেছ হৈ লোৱা, অলপ পাছতকৈ তোমাক মই ফোন মাৰি আছোঁ। বাই। বাই। য়েছ, পতি গ'ল। ৰকিক একবাৰ ফোন মাৰোঁ। হেল্ল', ৰকি, ছোৱালীজনী পতি গ'ল বে। পাৰ্টি দিম দে, পাৰ্টি। গৈ আছোঁ ৰ। পিছে তহঁতি ক'ত আছ? মই গৈ আছোঁ। আচ্ছা, হ'ব দিয়া। হেৰি নহয়, এদিন লগ কৰিব পাৰিবা নেকি? চেষ্টা কৰিম। দিয়া, হ'ব দিয়া, কালিলৈ লগ কৰিম। মই এতিয়া অলপ ফুৰিবলৈ যাওঁ। বাই। মাইনা, তই ৰাতিপুৱাৰ পৰা কাৰ লগত ইমান কথা পাতি আছ? নাই দেই, মোৰ বান্ধৱীৰ লগত কথা পাতি আছোঁ। ৰাতিপুৱাৰ পৰা তোক মই চাইহে আছোঁ, ইমান ফোনত বিজি থাক তই। বান্ধৱীৰ লগত কথা পাতিছা যিটো ঠিকে আছে, যদি কিবা বেলেগ কৈছে তইতো মোক কি বস্তু তই গমেই পা, গতিকে চাই চিতি চলবি। যা এতিয়া যা, মোৰ কাৰণে এক কাপ চাহ বনাই আন, যা, মই মুখখন ধুই আহিব। ঐ পাপু, তোৰ বন্ধুৰে দেখোন শিবুৰ লগত লিলিমাই কৰি আছে। কি? ক'ত? পাৰ্কত। হয় নেকি? ৰ তই আহিবাৰি তাক আজি। ৰকচো মাইনা, ক'ত গৈছিলি তই? বান্ধৱীৰ ঘৰত গৈছিলোঁ। বান্ধৱীৰ ঘৰত গৈছিলি না ক'ৰবাৰ পাৰ্কত ফুৰিব গৈছিলি মাইনা? তই কি ভাবছা, তোৰ কথা মই কি একোৱেই নাজানো? হে, তই কি পাৰ্কত জনাই? নাই নাই, মই যোৱা নাই। জনাই যদি শিবুৰ লগত পাৰ্কত কি কৰি আহিছিলি? হা, মই কি একো গম নাপাওঁ? ৰ তাকো দি আছোঁ আজি। দাদা, শিবুক নামাৰিবা। কিয়া? শিবু তোৰ কি হয়? শিবুক মই ভাল পাওঁ। ভাল পা নেকি? যা ঘৰত যা। হেল্ল', ক'ত আছ তই? জলদি আমাৰ বাটক গিলি আহ। দে আহ, তাড়াতাড়ি আহ, মই ৰখি আছোঁ।
ঐ শিবু শিবু ঐ শিবু কি হ'ল দাদা? ঐ এইপিনে আহ এইপিনে আহ তই আমাৰ ভণ্টিৰ লগত এইবিলাক কি কৰিছ হা কি কৰিছোঁ? তই মোৰ বন্ধু হয়নে নহয় আজি তোক মই ৱাৰ্ণিং দিলোঁ আজিৰ পৰা যদি তোক মই মোৰ ভণ্টিৰ লগত দেখা পাওঁ চাবি কিন্তু তোক আৰু তই মোৰ বন্ধুৱে গতিকে বন্ধু হিচাপে থাকিবি ঠিক আছে বন্ধু যেতিয়া মোৰ বন্ধুৰ দৰে থাক তই ঐ শিবু শিবু ৰখ কি হ'ল কি হ'ল মানে ৰাখীৰ দদায়েক আহিছিল গালি পাৰি থৈ গ'ল। গালি পাৰি থৈ গ'ল তোৰ যদি ইমানে সাহস আছে আজিয়ে পলাই আন অঁ তই ঠিকেই কৈছ মই ফোন কৰি আছোঁ ৰ হ'ব দে হা যা হেল্ল' ৰাখী কি কৰি আছা? তোমাৰ দাদা আহি মোক গালি পাৰি থৈ গ'ল। এটা কাম কৰোঁ হা আজি আমি পলাই যাওঁ ব'লা। অঁ তুমি ওলাই থাকা হা মই গৈ আছোঁ। মাইনা অ মাইনা ক'তনো গেলি এই আৰে মাইনাচোন ঘৰতে নাই হেল্ল' মাইনা ঘৰত নাই অ' তই এটা খবৰ কৰচোন তই এবাৰ শিবুক ফোন কৰি সুধচোন সিয়ে লৈ গ'ল নেকি দে দে হ'ব দে হেল্ল' কিবা খবৰ পাইছ নে নাই কি হেল্ল' পাপু অঁ মই যাই আছোঁ হ'ব অঁ 5 মিনিট ৱেইট কৰা অঁ জলদি তই দেৰি নকৰিবি শিবু ঐ শিবু কুত্তা ওলে আহ কেলা তই শিবু তই কিন্তু বহুত বেয়া কাম কৰিছা কেলা চাই থাকিবি তই তোক কি কৰোঁ দাদা মোক মাফ কৰি দিয়া। মাফ কৰি দিব লাগে হা যা ভণ্টিক লৈ আহ ভণ্টিক লৈ আহ দাদা ক্ষমা কৰি দিয়া। দাদা আমাক ক্ষমা কৰি দিয়া ক্ষমা কৰি দিব লাগে বোলে কেলা তোক ক্ষমা কৰি দিব লাগে পাপু এক খতম কৰি দিওঁ নেকি এক মাৰবা নালগে ভণ্টিক লৈ বৰ আমাৰ বাচি গেলি তই দাদা মই নাযাওঁ লৈ আহ তাইক ৰাখী মোক এৰি নাযাবা চালা তই এই কুত্তাটোৰ লগত পলাই গৈছা হা কি অকাত আছে তাৰ তোক মই সৰুৰ পৰা এই কাৰণে ডাঙৰ কৰিলোঁ পাপু এইকিনা মাৰিবি এই আজিয়ে বিয়া দিম বিয়া দিবি ৰ দৰাই ক'ত পাবি ধৰা আছে হয় নেকি ফোন কৰ তই আৰু তই ঘৰত যা পাপু আহিছে কিমান টাইম লাগিব জলদি মাত তাক হেল্ল' ক'ত আছা মই চিনি পোৱা নাই অকণমান আগবাঢ়ি আছোঁ
অ' হাই হেল্ল' আহক অঁ আহিছা বহা পিছে তুমি কি কৰা অঁ আচ্ছা মই জব কৰোঁ অঁ জব কৰা নেকি ঠিক আছে দিয়া এনেকৈয়ে ৰাখি বেলেগ এজনলৈ বিয়া দিলে আৰু সেইকাৰণে শিৱুৰ এনেকুৱা অৱস্থা